হেল্ল' এভৰিৱান, এই খৰিকা নমোৱাৰ পাছত দেখিলোঁ যে বহুতো পলু জগি আছে আৰু এই পলুবোৰ কিন্তু মই একেলগে ৰাখিব বিচৰা নাই কাৰণ আজিলৈকে 4 দিন হৈছে। 4 দিনমান পাছত জগা পলুবোৰ ইমানখিনি ষ্ট্ৰং নহয়, অলপ দুৰ্বল লাগে। সেইটো কাৰণে মই ভাবিলোঁ কিবা এটা ইহঁতক বেলেগ ব্যৱস্থা কৰিব লাগিব। ইফালে বাগানৰ সেইটো মূৰত মই এজোপা পোৱালি গছত লাহেকৈ আকৌ এটা দি থৈছোঁ, ঘৰতে ৰাতিপুৱা। এতিয়া ইয়াতে ৰাখি দিম কাৰণ চাম এইটো পলু পিছতীয়াকৈ জগা পলুবোৰ ভাল হয়নে নহয়, আৰু ভাল হ'লে হ'ব, নহ'লেও নাই, কিন্তু একেবাৰে এৰিও দিয়া নাই কাৰণ ইমান মৰমতে পোহা পলুটো ডাইৰেক্টলি মৰিবতো দিব নোৱাৰে, হয়তো ইয়াৰ পৰা ভালো হ'ব পাৰে। হঠাতে কৈ নহয় ৰাখে শৰীৰ মাৰে কোন, মাৰে শৰীৰ ৰাখে কোন। গতিকে যদি ভগৱানে কৰে ইয়াৰ পৰাও ভাল পলু ওলাব পাৰে আৰু ভাল হ'ব পাৰে। তো আপোনালোকক পাছত নিশ্চয়